নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ। ৰাতিপুৱা 6:30 নবজাতে উঠি ব্ৰাছ কৰি ফ্ৰেছ হৈ ল'লোঁ আৰু গৰম পানী এগিলাচ খাই লৈছোঁ আৰু এয়া গাড়ী আহি পালেহি মোক নিবলৈ। মই গৈ মেকআপ ৰুমত বহিলোঁ। মানে মই আপোনালোকক জনাইছোঁ যে জনাক চেনেলত হৈ থকা ফেমিলি নম্বৰ 1 ছিজন 2ৰ এইবাৰ মই ঘোষিকা এংকাৰ ৰূপে মই ইয়াতে কাম কৰিম। যিহেতু নিজৰ ভাল লগা কাম এটা হ'লে যিমানে ভাগৰ নালাগক কিয়, যিমানে সোনকালে উঠিব নালাগক কিয়, মই কৰিব পাৰোঁ। আৰু গুৱাহাটী চহৰত অকলে থাকি অকলে নিজক মেনেজ কৰি কাম কৰাটো বহুত ডাঙৰ কথা হয়নে। আৰু আমাৰ শ্বুটসমূহ এনেকৈয়ে চলি আছে, এপিছ'ড ষ্টাৰ্ট হ'বহে। যিহেতু এদিনত 3-4টাকৈ শ্বুট হয়, গতিকে এয়া কাপোৰ চেঞ্জ কৰি আকৌ নেক্সট শ্বুট দিলোঁ আৰু শ্বুট শেষ হওঁতে ৰাতি 8টা বাজিলে প্ৰায়। আৰু এয়া বাহিৰলৈ ওলাই আহিছোঁ। মোৰ ইমান এলাহ লাগিছে, মই ৰুমতে মেকআপ মুচিম বুলি আহিলোঁ, কিন্তু ৰুমৰ বাহিৰতে ইহঁতকেইটাই মোলৈ ইমান মৰমত ৰখি আছে, সেইকাৰণে মই ইহঁতলৈ বিস্কুট এপেকেট লৈয়ে আহিছিলোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।